হাই ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰোঁ সকলোৰে ভাল। মই অভি আপোনালোকলৈ লৈ আহিছোঁ 10টা মষ্ট ইম্পৰ্টেণ্ট সাহিত্যৰ যিকেইটা অসমৰ চাকৰিসমূহত প্ৰায় আহি থকা দেখা যায়। আহক তেন্তে আমাৰ এই ভিডিঅ'টি আৰম্ভ কৰোঁ। অসমৰ পুৰণি নামটো কি? কামৰূপ, আৰু ইয়াক প্ৰাগজ্যোতিষপুৰ বুলিও কোৱা হয়। প্ৰাচীন কামৰূপৰ ভাগকেইটা কি কি? ৰত্নপীঠ, কামপীঠ, স্বৰ্ণপীঠ আৰু সৌমাৰপীঠ। প্ৰথম অসমীয়া কথা কবিতাৰ ৰচক কোন? তেওঁ হৈছে যতীন্দ্ৰনাথ দুৱৰা। প্ৰথম অসমীয়া চুটিগল্পৰ ৰচক কোন? তেওঁ হৈছে লক্ষ্মীনাথ বেজবৰুৱা। প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম কি? সেইখন হৈছে ধৰ্মপুস্তক, 1813 আত্মাৰাম শৰ্মা। প্ৰথম অসমীয়া ভ্ৰমণ কাহিনীখনৰ নাম কি? বিলাতৰ চিঠি, 1939 জ্ঞানদাভিৰাম বৰুৱা। প্ৰথম অসমীয়া গদ্য লেখক কোন? তেওঁ হৈছে ভট্টদেৱ। তেওঁৰ সম্পূৰ্ণ নাম হৈছে বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য। সাহিত্য অকাডেমী পুৰস্কাৰপ্ৰাপ্ত প্ৰথম অসমীয়া পুথিখনৰ নাম কি? বনফুল, যতীন্দ্ৰনাথ দুৱৰা, 1952 চন। জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া পুথিখনৰ নাম আৰু লেখক কোন? মৃত্যুঞ্জয় বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। জ্ঞানপীঠ বঁটা বিজয়ী দ্বিতীয়গৰাকী অসমীয়া ব্যক্তিৰ নাম কি? ডক্টৰ মামণি ৰয়ছম গোস্বামী, 2001 চন। ভিডিঅ'টো কেনে লাগিলে জনাব, আৰু যদি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ বিদায়। জয় আই অসম।